নমস্কাৰ বন্ধু বান্ধৱীসকল পোনপ্ৰথমে MI এডভান্স ৱৰ্ল্ড নামৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মে মাহৰ নতুন যিবিলাক চাকৰি ওলাইছে সেইবিলাকৰ বিষয়ে সবিশেষ আপোনালোকৰ লগত পাতিম আৰু যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকেও এইবিলাকত এপ্লাই কৰিব পাৰিব। আহকচোন ভিডিঅ'টো চাওঁ। পোনপ্ৰথমে আপোনালোকক ক'ব বিচাৰোঁ যে পোনপ্ৰথমে যিটো ভেকেঞ্চি ওলাইছে এইটো এক্সপ্ৰেছ ব্ৰিজ ডেলিভাৰী বয় ভেকেঞ্চি ওলাইছে। ইয়াতে বিভিন্ন জেগাৰ লোকেশ্যন দিয়া আছে। ডিব্ৰুগড় আছে, নগাঁও আছে, মঙলদৈ আছে, গুৱাহাটী, তেজপুৰ আৰু বিজয়নগৰ। নো কোৱালিফিকেশ্যন লিখা আছে। এইটোতো আপোনালোকে এপ্লাই কৰিব পাৰে। তলত তাৰ কণ্টেক্ট নম্বৰ দিয়া আছে। নেক্সট যেটো এডভাৰটাইজ আহিছে এইটো অফিচ বয় পিয়ন মেল কেণ্ডিডেটক বিচৰা হৈছে। এইটো এটা আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াৰ পিছতে আছে ফিল্ড ৰিপৰ্টাৰ। ইয়াত ষ্ট্ৰং ৰিপৰ্টিং স্কিলটো বিচাৰিছে, মানে আপোনালোকে যিবিলাক ৰিপৰ্ট কৰিব ৰিপৰ্ট স্কিলটো ভাল হ'ব লাগিব আৰু লগতে ভালকৈ অসমীয়া, হিন্দী, ইংলিছ অলপ ভালকৈ জানিব লাগিব আৰু আপোনালোকৰ মানে কি ট্ৰেভেলিং অলপ ঘূৰি ফুৰা আগ্ৰহটোও লাগিব। ইয়াৰ পিছতো হৈছে মাৰ্কেটিং মেনেজাৰ। মাৰ্কেটিং মেনেজাৰটো ইয়াতে দিয়া আছে আৰু তাৰ তলত আছে এংকৰৰ এটা পোষ্ট ওলাইছে। এইটো আপোনালোকে এপ্লাই কৰিব পাৰে। ইয়াৰ ডিটেইলছখিনি আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকৰ ডিটেইলছখিনি তলৰ যিটো ইমেইল ID আছে তাত পঠিয়াব পাৰে। অন্যথা যিটো কণ্টেক্ট নাম্বাৰ দিয়া আছে কণ্টেক্ট নাম্বাৰটো যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছতে আমাৰ নেক্সট যিটো পোষ্ট ওলাইছে অফিচ এছিষ্টেণ্ট, এইটো ফিমেল বিচৰা হৈছে। এইটো আপোনাৰ গুৱাহাটীৰ খ্ৰীষ্টানবস্তিৰ হিটাচি SC অথৰাইজ ডিলাৰত পোষ্ট ওলাইছে। ইয়াৰ বাবে কোৱালিফিকেশ্যন বিচাৰিছে BCom পাছ আৰু আপোনাৰ চেলাৰী 10,000-ৰ পৰা 12,000-ৰ ভিতৰত হ'ব। আৰু যদি আপুনি এইটো পোষ্টত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে হয় আপুনি এই মোবাইল নম্বৰটোত যোগাযোগ কৰিব পাৰে, ইয়াতে যিটো মোবাইল নম্বৰ ওলাই আছে, অথবা তলত যিটো ইমেইল ID দিয়া আছে এই ইমেইল IDটো আপোনালোকে যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছত নেক্সট পোষ্ট যিটো ওলাইছে সেইটো পোষ্টটো হৈছে দুটা ড্ৰাইভাৰৰ পোষ্ট খালী হৈছে গুৱাহাটী বেছ কোম্পেনী। ইয়াতে আপোনাৰ চেলাৰী থকা খোৱা মেলা গোটেইখিনি ব্যৱস্থা আছে। যদি আপোনালোকে এই পোষ্টটো কৰিম বুলি ভাবিছে তেতিয়াহ'লে তলৰ কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। তাৰ পিছৰ পোষ্ট যিটো আছে CA ফাৰ্ম ইন গুৱাহাটী অডিট, এইটোত অডিট অফিচাৰ হিচাপে আপোনালোকে কাম কৰিব লাগিব। ইয়াতে আপোনালোকৰ একাডেমিক যিটো আগৰ পাৰফৰ্মেঞ্চ আছে এইটো বহুত ভাল থাকিব লাগিব, একাডেমিক ৰেকৰ্ড আৰু 3 বছৰ এক্সপিৰিয়েঞ্চ থাকিব বিচাৰিছে। যদি আপোনালোকে অডিট এছিষ্টেণ্ট অফিচাৰ হিচাপে কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে তলৰ যিটো ইমেইল ID দিয়া আছে এই মেইল IDটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰে। ইয়াৰ উপৰিও তাৰ তলত 6 নম্বৰত যিটো জব ওলাইছে এইটো আপোনাৰ চেলছ কাম ছাৰ্ভিচ বায়'মেডিকেল ইঞ্জিনিয়াৰ। সেইটো পোষ্টতো আপোনালোকে এপ্লাই কৰিম বুলি ভাবিলে এপ্লাই কৰিব পাৰে আৰু ইয়াতে চেলাৰী নেগচিয়েবল বুলি লিখা আছে। তাৰপিছতে আপোনাৰ 2 নম্বৰত যিটো আছে মাৰ্কেট প্লেচ, ইয়াত আপোনালোকৰ GEM মাৰ্কেট প্লেচৰ নলেজ থাকিব লাগিব আৰু মিনিমাম এক্সপিৰিয়েঞ্চ 2-3 বছৰ বিচাৰিছে। যদি আপোনালোকে ইয়াতো এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াত এপ্লাই কৰিব লগা হ'লে কেণ্ডিডেটসকলে তলত যিটো ইমেইল ID দিয়া হৈছে সেই ইমেইল IDটোত আপোনালোকৰ CVখন বা বায়'ডাটাখন পঠিয়াব পাৰে, নতুবা তলত যিটো কণ্টেক্ট নাম্বাৰ দিয়া আছে এই কণ্টেক্ট নাম্বাৰটোৰ যোগাযোগ কৰিব পাৰে। নেক্সট আমাৰ যিকেইটা পোষ্ট ওলাইছে 7 নম্বৰত সেইটো হস্পিটালিটি ষ্টাৰ্টআপ হিয়াৰিং ইন গুৱাহাটী বুলি লিখা আছে। ইয়াতে প্ৰথমতে চেলছ এক্সিকিউটিভ ওলাইছে। ইয়াত আপোনাৰ গ্ৰেজুৱেট বিচৰা হৈছে আৰু 2-3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু লগতে আপুনি ইংলিছ, আছামিছ আৰু হিন্দী ধুনীয়াকৈ ক'ব পৰা হ'ব লাগিব। 2 নম্বৰতে ওলাইছে কুক ওলাইছে 2জন। ইয়াত 6 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ খানাৰ বনাব পৰা আপোনাৰ ডিপ্ল'মা থাকিব লাগিব, সেইটো বিচৰা হৈছে। আৰু যদি আপোনাৰ ফুড ক্ৰাফ্ট ডিপ্ল'মা থাকে তেতিয়াহ'লে আপোনাৰ কাৰণে প্লাছ পইণ্ট হ'ব। আৰু আপুনি যদি এইকেইটা পোষ্টত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে তলত যিটো ইমেইল ID দিয়া আছে সেই ইমেইল IDটোত আপোনালোকৰ CV বা বায়'ডাটাখন পঠিয়াব পাৰে। এপ্লাই কৰাৰ পিছত অকল বায়'ডাটাকেইখন পঠিয়ালেই নহ'ব, ইয়াত আপোনালোকে এটা ইণ্টাৰভিউ এটেণ্ড কৰিব লাগিব, যিটো 17 মে 2025 তাৰিখে 11 AM-ৰ পৰা 3 PM বজালৈকে হ'ব। ভেন্যুটো দিয়াই আছে জুবলেছ ইন ৰাধানগৰ
VIP ৰোড গুৱাহাটী আৰু তেওঁলোকৰ যিটো হোৱাটছএপ নাম্বাৰ হৈছে সেইটো হৈছে 9871876430 এই নাম্বাৰটোতো আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰি ল'ব পাৰিব। ইয়াৰ পিছত আমাৰ যিটো নেক্সট পোষ্ট ওলাইছে সেইটো হৈছে এপ'ল' ক্লিনিক জ্যোতিকুচি গুৱাহাটীত ওলাইছে। এইটো আপোনাৰ ইয়াতে মহিলাসকলৰ কাৰণে ওলাইছে। মিনিমাম এক্সপিৰিয়েঞ্চ বিচাৰিছে 2 বছৰ। ইয়াতে ৰিচিপশ্যনিষ্ট আৰু লেব টেকনিচিয়ান দুজন ওলাইছে। লেব টেকনিচিয়ানজন মিনিমাম 3 years এক্সপিৰিয়েঞ্চ বিচাৰিছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকে তলত যিটো মোবাইল নাম্বাৰ দিয়া আছে তাত আপোনালোকৰ চিভিখন পঠিয়াব পাৰে। পিছত আপোনালোকে যিটো জব দেখিছে সেইটো আপোনাৰ 10 নম্বৰ যিটো জব LN গুৱাহাটীৰ পৰা আহিছে সেইটো ফৰ ছুইচ গিয়াৰ পেনেল ডিভিজন। ইয়াত আপোনাৰ ITI ডিপ্ল'মা লগতে BTech ইলেক্ট্ৰিকেল থাকিব লাগিব আপোনালোকৰ। চেলাৰী 1 লাখ টকা মাহে পাবগৈ যদি আপোনাৰ এক্সপিৰিয়েঞ্চ থাকে। তাৰপিছতে এপ্লাই এইটো কৰিবৰ কাৰণে তেওঁলোকৰ যিটো ৱেবছাইট আছে www.ln.co.in তাত আপোনালোকে গৈ এইটো এপ্লাই কৰিলে কৰিব পাৰে। ইয়াৰ পিছতে যিটো আহিছে এডভাৰটাইজ আপোনাৰ required 1 project manager and 1 outreach worker for Guwahati based NGO Brahmaputra Healthcare Society for a project under Assam State AIDS Control Society ফালৰ পৰা আহিছে। ইয়াত আপোনাৰ কোৱালিফিকেশ্যন প্ৰজেক্ট মেনেজাৰ MA বিচৰা হৈছে আৰু লগতে MSW কেণ্ডিডেট হেভিং এক্সপিৰিয়েঞ্চ উইল বি গিভেন প্ৰিফাৰেঞ্চ ইয়াত আপোনালোকক বিচৰা হৈছে। ইয়াত আপোনাৰ চেলাৰী 21,000 টকাৰ পৰা প্ৰতি মাহ প্লাছ টিএ থাকিব আৰু ইয়াৰ লগতে কোৱালিফিকেশ্যন আউটৰিচ ৱৰ্কাৰ যিজন আছে তেওঁ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন তেওঁ গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে কম্পিউটাৰ নলেজ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু তেখেতৰ ফিল্ডত কাম কৰা এক্সপিৰিয়েঞ্চো থাকিব লাগিব। তেখেতৰ চেলাৰী 10,500 টকাৰ পৰা লগত টিএ থাকিব আৰু এই চাকৰিটো এপ্লাই কৰিব লগা হ'লে আপোনালোকে 16 মে 2025 আগতে তেওঁলোকৰ তলত যিটো জিমেইল ID দিয়া হৈ আছে এই জিমেইল IDটোত আপোনালোকৰ বায়োডাটা বা CVখন পঠিয়াব লাগিব। তাৰ পিছত যিটো জব আমাৰ হাতত আছে সেইটো হৈছে মাৰুতি সুজুকি নেক্সা গুৱাহাটীৰ ফালৰ পৰা। জব টাইটেল হৈছে এক্সিকিউটিভ চিষ্টেম অপাৰেটৰ। ইয়াত আপোনাৰ স্কিল বিচাৰিছে কম্পিউটাৰ এপ্লিকেশ্যন, ফটোশ্বপ, MS Excel, কমিউনিকেশ্যন স্কিল এইবিলাক আপোনালোকৰ মানুহৰ লগত কথা বতৰা পতা ভাল স্কিল থাকিব লাগিব। ইয়াৰ উপৰিও আপোনাৰ হাতৰ যিটো স্পীড এইটো আপুনি মিনিটত 30টা শব্দ লিখিব পৰা হ'ব লাগিব। মেল কেণ্ডিডেট অনলি বিচাৰিছে আৰু ইয়াতে চেলাৰী 10,000 আৰু যদি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে ইয়াতে যিটো মেইল ID দিয়া আছে তলত সেই মেইল IDটোত আপোনালোকৰ CVখন পঠিয়াব পাৰে। ইয়াৰ পিছৰ যিটো জব ICICI লম্বাৰ্ড জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানীৰ ফালৰ পৰা আহিছে। ইয়াতে ইউনিট চেল মেনেজাৰ হেল্থ এজেঞ্চি বিচৰা হৈছে। ফিক্স CTC মান্থলি ইনচেণ্টিভ ইয়াত বিভিন্ন ধৰণৰ সুবিধা পাব। লোকেশ্যন যোৰহাটত আছে। মিনিমাম এক্সপিৰিয়েঞ্চ 1 বছৰৰ পৰা 7 বছৰৰ ভিতৰত বিচাৰিছে। যদি আপোনালোকে এই চাকৰিটোত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এই চাকৰিটোত যদি এপ্লাই কৰে তেতিয়াহ'লে ইয়াৰ বিভিন্ন সুবিধাসমূহ দিছে। 5 দিন কাম কৰিব লাগিব, ছেটাৰডে আৰু ছানডে অফ থাকিব, ট্ৰেভেলিঙৰ আৰু পেট্ৰলৰ ব্যৱস্থা আছে, মেডিচিন, লাইফ ইঞ্চুৰেঞ্চ এক্সেট্ৰা বিভিন্ন ধৰণৰ সুবিধা দিছে। গতিকে আপোনালোকে 15 মে'ৰ আগত যদি এই চাকৰিটো কৰিম বুলি ভাবিছে তেতিয়াহ'লে যিটো ইমেইল ID আছে সেই ইমেইল IDটোত আপোনালোকে আপোনালোকৰ বায়োডাটা বা CVখন পঠিয়াই দিব। ইয়াৰ পিছত যিটো পোষ্ট আহিছে সেইটো হৈছে ডিপ্ল'মা চিভিল মেকানিকেল ষ্টেন'গ্ৰাফি ছ'চিয়েল মিডিয়া ৱৰ্কিং এট AITI বামুণী মৈদাম। সেইটো যদি আপোনালোকে কৰিম বুলি ভাবিছে এপ্লাই তেতিয়াহ'লে 9665299095 নম্বৰটোত যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছৰ যিটো জব আছে সেইটো হৈছে উই আৰ লুকিং ফৰ সুইটেবল মেল কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ মেনেজাৰ ফ্ল'ৰ এণ্ড অপাৰেশ্যন ফৰ এ ক্ৰুজ অপাৰেটিং ইন গুৱাহাটী। ইয়াত এপ্লাই কৰিব লগা হ'লে আপোনালোকৰ যিটো কথা কোৱা মানে ষ্টাইল বা বুজি পোৱাৰ যিখিনি নলেজ ইংলিছ, আছামিজ আৰু হিন্দী থাকিব লাগিব। এক্সপিৰিয়েঞ্চ ইন হস্পিটেলিটি ইণ্ডাষ্ট্ৰি উইল বি প্ৰিফাৰ্ড। যদি আপোনাৰ
এক্সপেৰিয়েঞ্চ হস্পিটেলিটি ইণ্ডাষ্ট্ৰীত কিবা আগতীয়াকৈ কাম কৰা কিবা এক্সপেৰিয়েঞ্চ আছে তেতিয়াহ'লে আপোনাক অগ্ৰাধিকাৰ দিয়া হ'ব, অলপ আগতীয়া অগ্ৰাধিকাৰ দিয়া হ'ব। আৰু যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট হয় তেওঁলোকে তেওঁলোকৰ ৰিজিউম বা বায়'ডাটাখন 15 মে আগতেই 2025 15 মে আগতেই তলত দিয়া মেইল আইডিটোত পঠাব পাৰে। ইয়াৰ পিছত যিটো আহিছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ছাইট ছুপাৰভাইজাৰ উইথ এক্সপেৰিয়েঞ্চ অফ চেলছ required for Guwahati based from BE diploma with 5 years of experience। ইয়াতো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে তলত যিটো মেইল আইডি দিয়া আছে সেইটো আপোনাৰ 15 মে 2025 আগতেই এপ্লাই কৰিব লাগিব। ইয়াৰ পিছত যিটো জব আছে গুৱাহাটী বেস্ড IT এষ্টাব্লিছমেণ্ট ৰিকুৱাৰ্ড হাৰ্ডৱেৰ ইঞ্জিনিয়াৰ বিচৰা হৈছে। ইয়াত যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে 16 মে আগতেই আপোনাৰ যিটো মেইল আইডি দিয়া হৈছে soikia.pu@gmail.com এইটো মেইল আইডিত আপোনালোকৰ CVখন পঠিয়াব লাগে। ইয়াৰ পিছতে আমাৰ যিটো নেক্সট জব আহিছে সেইটো আহিছে আপোনাৰ ST এণ্টনিছ স্কুল নগাঁও ফালৰ পৰা। এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ ছায়েন্স মেথছ ইংলিছ এণ্ড ছ'চিয়েল ষ্টাডিজ। আৰু ইয়াত কেণ্ডিডেট শুড বি ফ্লুৱেণ্ট ইন ইংলিছ স্পকেন, মানে মানুহ যিজন টিচাৰ হ'ব তেখেতে ইংলিছত কথা ক'ব পৰা হ'ব লাগিব। যদি আপোনালোকে ইয়াত এপ্লাই কৰিম বুলি ভাবিছে 14 মেৰ আগতেই 9435063145 নাম্বাৰটোত যোগাযোগ কৰিব। ইয়াৰ পিছৰ যিটো জব দিয়া হৈছে সেইটো হৈছে চেণ্ডিংছ ABA থেৰাপি এণ্ড চাইল্ড স্কিল ডেভেলপমেণ্ট চেণ্টাৰ গুৱাহাটীৰ পৰা। ইয়াত আপোনালোকে যদি এপ্লাই কৰিম বুলি বিচাৰিছে তেতিয়াহ'লে আপোনালোকে যিটো মেইল আইডি দিয়া আছে 14 মে আগতেই আপোনালোকৰ CV ইয়াত পঠিয়াব লাগিব। আৰু তাৰপিছত 20 নম্বৰত যিটো ৰিকুৱাৰ্ড চেলছ এক্সিকিউটিভ ফৰ কুচিনা হোম মেকাৰ প্ৰাইভেট লিমিটেডৰ পৰা আহিছে। এইটোতো আপোনালোকে যদি এপ্লাই কৰে PF ESI এক্সেট্ৰা সকলোখিনি সুবিধা পাব। ভেনুটো হৈছে জালুকবাৰী ব্ৰাঞ্চ গুৱাহাটী। ইয়াত যদি এপ্লাই কৰিম বুলি ভাবিছে 15 মে আগতেই আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে যিকেইটা দুটা মোবাইল নাম্বাৰ দিয়া আছে মোবাইল নাম্বাৰকেইটা যোগাযোগ কৰিব পাৰে। তাৰপিছত আহিছে যিটো জব আহিছে এইটো আপোনাৰ বেক অফিচ এক্সিকিউটিভ স্কিল। এইটোত আপোনাৰ MS অফিচ বেছিক কম্পিউটাৰ টুলছ বিচৰা হৈছে। ছ'চিয়েল মিডিয়াৰ হেণ্ডলিং স্কিল আপোনাৰ থাকিব লাগিব। যদি আপুনি এইটো পোষ্টতো এপ্লাই কৰিম বুলি ভাবিছে, যিটো এতিয়া মই 21 নম্বৰ পোষ্টৰ কথা ক'লোঁ, আপোনালোকে তেওঁলোকৰ যিটো মেইল আইডি তলত দিয়া আছে সেই মেইল আইডিটোত আপোনালোকৰ ৰিজিউমখন পঠিয়াব পাৰে। জব লোকেশ্যন 6 মাইল গুৱাহাটী। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব। চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকনটো দাবাই দিব, তেতিয়াহে এনেকুৱা নিউজবিলাক আপোনালোকে সদায় পাই থাকিব। ধন্যবাদ।